হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। মই আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ কিদৰে স্কুলৰ সৰু সৰু ল'ৰা ছোৱালীয়ে গণৰাজ্য বা গণতন্ত্ৰ দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। লেটছ সি। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ মুখ্য অতিথি, অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে মই আপোনালোকক গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ৭৫তম গণৰাজ্য দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আমাৰ দেশ আৰু জাতিক সন্মান জনোৱাৰ বাবে এই দিনটো উদযাপন কৰা হয়। গণৰাজ্য মানে দেশৰ জনসাধাৰণে দেশৰ উন্নয়নৰ বাবে নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰাৰ অধিকাৰ আছে। দেশৰ নাগৰিক হিচাপে আমিও ইয়াৰ উন্নয়নৰ বাবে দায়বদ্ধ। আমাৰ দেশখন ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল। কিন্তু তেতিয়া আমাৰ দেশৰ নিজা সংবিধান নাছিল। সেয়েহে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত আমাৰ দেশৰ সম্পূৰ্ণ সংবিধানখন ৰচনা কৰি উলিয়াইছিল। গতিকে সেই দিনটোক আমি প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। এই দিনটোত ডক্টৰ বি.আৰ. আম্বেদকাৰ, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ভগৎ সিং, সুভাষ চন্দ্ৰ বসু আদিৰ দৰে বহুতো নেতাক স্মৰণ কৰা হয়, যিয়ে আমাৰ দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন বলিদান দিছিল। গতিকে আজিৰ দিনটোত আমি সকলোৱে শপত লওঁ যে দেশৰ উন্নয়নৰ বাবে আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰি দেশৰ নাম উজ্জ্বল কৰিম। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম, ভাৰত মাতা কি জয়। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে তোমালোকে কি কৰিবা? তোমালোকৰ সৰু সৰু ভাইটি ভণ্টিক গণতন্ত্ৰ দিৱসত ভাষণ দিবলৈ উৎসাহিত কৰিবা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।